জীৱন মৃত্যুৰে যুঁজিছে এগৰাকী মেধাৱী ছাত্ৰীয়ে। সম্প্ৰতি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰীগৰাকী। কমলপুৰ ৰাজচক্ৰৰ অন্তৰ্গত টিটকুচি গাঁৱৰ নিবাসী পুলেন কুমাৰৰ একমাত্ৰ কন্যা সন্তানৰ নাম হৈছে দীপান্বিতা কুমাৰ। অতি সৰল মনা আৰু নম্ৰ স্বভাৱৰ দীপান্বিতা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। পিতৃ মাতৃৰ ভৱিষ্যতৰ আশা ভৰসা বুলিবলৈ একমাত্ৰ কন্যা দীপান্বিতাই হৈছে সন্তান। উল্লেখযোগ্য যে সঘনাই জ্বৰ বিষ আদিৰ ৰোগত আক্ৰান্ত হৈ থকা যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত মাৰাত্মক লিউকমিয়া ৰোগত ভুগি থকা বুলি চিকিৎসকে জানিবলৈ দিয়ে। এই খবৰ পোৱাৰ লগে লগে পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰে, কিয়নো কোনোমতে এসাঁজ খাই এসাঁজৰ বাবে চিন্তা কৰিবলগীয়া পৰিয়ালটোৱে কিদৰে সন্তানৰ ব্যয়বহুল চিকিৎসা কৰোৱাব, ইয়াকে লৈ পৰিয়ালটোৰ মাজত দিন নাযায় ৰাতি নোপোৱাই লেখীয়া অৱস্থা হৈছে। ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃ পুলেন কুমাৰে এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি কোনোমতে পৰিয়ালটো পোহপাল দি আছে। জানিব পৰা মতে কোনোমতে পেট প্ৰৱৰ্তাই থকা পিতৃ পুলেন কুমাৰে অৰ্থৰ অভাৱৰ বাবে দুৰ্ভগীয়া কন্যাক মুম্বাইৰ টাটা মেমৰিয়েল কেঞ্চাৰ হাস্পতালৰ পৰা উভতাই আনি বৰ্তমান বি বৰুৱা কেঞ্চাৰ হাস্পতালত ভৰ্তি কৰোৱাইছে। পিতৃ পুলেন কুমাৰ তথা পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক দিগন্ত কলিতাৰ পৰা আৰ্থিক সাহায্যৰ বাবে কাতৰ অনুৰোধ জনাইছে। ইয়াৰ উপৰি দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ উপযুক্ত চিকিৎসাৰ বাবে কোনো সহৃদয়ৱান ব্যক্তিৰ পৰা সাধ্যানুসাৰে সহায় বিচাৰি অনুৰোধ জনাইছে। আনহাতে ব্লাড কেঞ্চাৰ ৰোগত ভুগি থকা ছাত্ৰীগৰাকীক কোনো সদাশয় লোকে ৰক্তদান কৰি উপকৃত কৰিব পাৰিব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। পৰিয়াল তথা ছাত্ৰীগৰাকীৰ এনে জটিল সন্ধিক্ষণত কোনো লোকে সহায় কৰিব বিচাৰিলে নিম্নলিখিত ঠিকনাত সহায় সাহায্য দিব পাৰিব বুলি পৰিয়ালৰ লোকে জনাইছে। ভিডিঅ'টি যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আমাৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তেও ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, মেধাৱী ছাত্ৰীগৰাকী যাতে খুব সোনকালে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।